নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ ব্যংগাত্মক কবিতা। কবিতাৰ শিৰোনাম প্ৰয়োগ। তুমি বুদ্ধিদীপ্ত তুমি শিক্ষাৰ জখলা বগোৱাত, ক্ষমতা কুক্ষিগত কৰাত, সম্পত্তিৰ পাহাৰ গ্ৰহাত বুদ্ধিদীপ্ত তুমি বুদ্ধিদীপ্ত কূটনীতি বিভেদ নীতিৰে সাফল্যৰ পৰ্বতত মসৃণ পথৰ সৃষ্টি। তুমি বুদ্ধিভ্ৰষ্ট মাথো অনৈক্য ৰূপনৈসমূহ নৈত মিলাই দিয়াত, এখন সুন্দৰ সমাজৰ সপোন ৰচাত, মানৱতাৰ বীজ সিঁচাত। ই যে কি পৰিহাস, তোমাৰ উৰ্বৰ মগজুৱে কৰিব লাগিছিল কি, কৰিছে কি? নহয় জানো এয়াই নেদেখাজনৰ লীলা? হয়তো এয়াই তুমি মহান হোৱাৰ পথৰ দুৰ্লংঘ বাধা। ধন্যবাদ।